এতিয়া মই মাননীয় সদস্য তুলিৰাম ৰাহাঙক দ্য চেণ্টিনেল বাতৰি কাকতত প্ৰকাশিত ভাষ্ট এৰিয়াছ অফ লেণ্ড ইন ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছ ষ্টিল এনক্ৰ'চড আপন শীৰ্ষক বিষয়টো উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ 3 মিনিটৰ ভিতৰত উইদিন 3 মিনিটছ स्पीकर के हाय ले तुम कार्बिया तुम सिक्स शेड्यूल के लॉन्ग लगे मेथांग लामी की पेंडिंग सुम्पोट पेन चेंगलॉक एजुतांग जुबात नीम रोकम ला पेन बिसार गिदार चौक प्लांग पुसी ये तो मान सिक्स शेड्यूल नंगे पिलो लासी नॉन ये तुम हेम्प्रेक हांगबॉम मध्य स्टेट हांगबॉम लासी মানে অধ্যক্ষ মহোদয় ৰাহাং দাদা অধ্যক্ষ মহোদয় এইটো কাৰণে মই আপোনাক জৰিয়তে মই অনুৰোধ কৰিব বিচাৰিছোঁ মন্ত্ৰী মহোদয় যাতে আমাৰ মাতৃভাষা মাদাৰ টাং জীয়াই ৰখাৰ স্বাৰ্থত যাতে আমাৰ কাৰ্বি লেংগুৱেজটো যাতে ট্ৰেন্সলেটৰ আপুনি ইয়াত ৰাখে তাৰ কাৰণে মই অধ্যক্ষ মহোদয় আপোনাক অনুৰোধ কৰিছোঁ ঠিক আছে আপনি অধ্যক্ষ মহোদয় যে পেপাৰ চেণ্টিনেল পেপাৰ ৱে চিৰিয়াছ অফ লেণ্ড ইন ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছ ষ্টিল ইনক্ৰ'চ আপন অধ্যক্ষ মহোদয় আপুনি জানে অধ্যক্ষ মহোদয় 6 শিডিউল অট'নমাছ কাউন্সিল কাৰ্বি আংলঙে হওক অট'নমাছ ডিমা হাছাওৱে হওক আমাৰ 6 শিডিউল এৰিয়া Clause A, subparagraph 1, paragraph 3 mote, land belong to under Karbi Anglong Autonomous Council. Assam Land Act 1880, they make Karbi Anglong Autonomous Council 1953 আমি adopt কৰিছো তাৰ পিছত 1958 আমি নিজৰ আইন বনাইছো তাৰ পিছত 1959 আমাৰ গভৰ্ণৰ এছেন দিয়া হৈছে তাত যেটো নেকি ট্ৰান্সফাৰ লেণ্ড এক্ট ইয়াত দ্য সেল লিজ অৰ ট্ৰান্সফাৰ অফ লেণ্ডছ টু নন ট্ৰাইবেলছ এণ্ড ট্ৰাইবেল বেল্টছ এণ্ড ব্লক এণ্ড ষ্ট্ৰিক্টলি ৰেষ্ট্ৰিক্টেড অধ্যক্ষ মহোদয় আমাৰ যিবিলাকৰ ট্ৰাইবেল বেল এণ্ড ব্লকৰ মাটি বহুত ইনক্ৰ'চ হৈ আছে গতিকে অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মই অনাৰেবল চিফ মিনিষ্টাৰক ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যিটো নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্ব চৰকাৰে তেখেতৰ দায়িত্ব লোৱাৰ পিছত শিলচৰ কালচাৰ এৰিয়া ডেভেলপমেণ্টৰ কামৰ পূৰণ কৰাৰ স্বাৰ্থত তাতো মিনি ছেক্ৰেটেৰিয়েট বনোৱা কল্পনা কৰিছে এনেধৰণত ডিব্ৰুগড়ৰ তাৰ ইয়াত তিনিচুকীয়া ডিব্ৰুগড় যোৰহাট গোলাঘাট তাৰ ৰাইজৰ সুবিধা দিবৰ কাৰণে তাৰো মিনি ছেক্ৰেটেৰিয়েট এতিয়া গঠন কৰা হৈছে অধ্যক্ষ মহোদয় কাৰ্বি আংলঙত আৰু ডিমা হাছাওত 6 শিডিউলৰ মাটি যাতে প্ৰটেকশ্যন হ'বৰ কাৰণে আমি বহুতো ইনক্ৰ'চাৰ পাইছোঁ অধ্যক্ষ মহোদয় তাত আমাৰ কাৰ্বি আংলঙে হওক ডিমা হাছাওৱে হওক সেই ইনক্ৰ'চাৰবিলাক এভেকশ্যন কৰিব হ'লে আমাৰ হাতত ল' এণ্ড অৰ্ডাৰ নাই ষ্টেট গভৰ্ণমেণ্টে আছে গতিকে অধ্যক্ষ মহোদয় মই চিফ মিনিষ্টাৰক অনুৰোধ কৰিব বিচাৰিম যে কাৰ্বি আংলং আৰু ডিমা হাছাও যাতে আমাৰ নিজৰ মাটি যাতে ৰক্ষা কৰাৰ স্বাৰ্থত যে ল' এণ্ড অৰ্ডাৰ যে কাৰ্বি আংলং আৰু ডিমা হাছাও জুৰিডিকশ্যন যাতে ল' এণ্ড অৰ্ডাৰটো আমাক পাৱাৰ দিয়ে কাউন্সিলত যাতে আমাক পেৰাগ্ৰাফ 20 পাইছোঁ কিন্তু পেৰাগ্ৰাফ 20BA সেই পেৰাগ্ৰাফ 20BA ক্ষমতাটো যাতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত যাতে সেই ক্ষমতা দিয়ে তাৰপিছত গভৰ্ণৰে আমাক এছেন দিব যাতে ইলিগেল ইনক্ৰ'চাৰবিলাকৰ আমি সেইটো সোনকালে এভেকশ্যন কৰিব পাৰে অধ্যক্ষ মহোদয় কাৰ্বি আংলঙত বহুতো ইনক্ৰ'চাৰ আছে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে আশীৰ্বাদ তেখেতে সহায়তাৰ কাৰণে আজি ইণ্টাৰষ্টেট বৰ্ডাৰ নাগালেণ্ডে হওক জুডুকুলিনিয়ে হওক খানবস্তিয়ে হওক আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ লাংকাজানে হওক প্ৰায় 3000কৈ অধিক পৰিয়ালৰ আমাৰ ইনক্ৰ'চাৰৰ আমি ইভেকশ্যন কৰা আমি ছাকচেছ হ'লোঁ সফল হ'লোঁ অধ্যক্ষ মহোদয়
এনেধৰণৰ আমাৰ এতিয়াও বিজিআৰৰ পৰা আৰম্ভ কৰি যিমানখিনি ইনক্ৰচাৰ আছে সেইবিলাক যদি আমাৰ ল' এণ্ড অৰ্ডাৰ যদি আমাক ছাপৰ্ট দিয়ে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি সেইটো আমি ইভেকশ্যন কৰিব পাৰিম অধ্যক্ষ মহোদয় কাৰণ আমাৰ ল' এণ্ড অৰ্ডাৰ আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ হাততে আছে গতিকে পেৰাগ্ৰাফ 20 BA যাতে আমাৰ গভৰ্ণৰ যদি সেই ক্ষমতা দিয়ে তেনেহ'লে আমাৰ ল' এণ্ড অৰ্ডাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলটো ট্ৰেন্সফাৰ হ'ব অধ্যক্ষ মহোদয় গতিকে আমি আপোনাৰ জৰিয়তে মই অনাৰেবল চিফ মিনিষ্টাৰক মই ৰিকুৱেষ্ট কৰিব বিচাৰিম যে উইদিন দ্য জুৰিডিকশ্যন অফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল এণ্ড ডিমা হাছাও অট'নমাছ কাউন্সিল যে SPDC আগতে ইচিয়াৰ ইনিৱেৰ কনফিডেন্সিয়েল ৰিপৰ্ট দ্য যোনে CM তেখেতে সেই ইচিয়াৰটো তেখেতে লিখে ঠিক তেনেধৰণৰ OC IC ইন্সপেক্টৰৰ ট্ৰেন্সফাৰ পষ্টিং within the jurisdiction of Karbi Anglong Autonomous Council and Dima Hasao Autonomous Council সেইটো আমাক যাতে ক্ষমতা দিয়ে ধন্যবাদ হয়